হাজাৰ হাজাৰ লৰাই পুলিচৰ কামাণ্ডো বেটেলিয়নৰ পৰা পুলিচৰ বেটেলিয়নৰ পৰা দুটা তিনটাকৈ নতুন বেটেলিয়নত চাকৰি ওলাব বড়োলেণ্ডৰ লৰাই চাকৰি পাব কতো টকাও আমি ঘোষ দিব নালাগে শ্ৰদ্ধাৰ ৰাইজ বিটিআৰ চৰকাৰৰ লগতে অসমৰ ৰাজ্য চৰকাৰেও বড়োলেণ্ডৰ উন্নয়নৰ বাবে কাম কৰি আহিছে কেইটামান দিন আগতে আমি 1 লাখ চৰকাৰী চাকৰি আমি ৰাইজৰ বাবে মুকলি কৰি দিছিলো বড়োলেণ্ডৰ হাজাৰ হাজাৰ লৰাই পুলিচৰ কামাণ্ডো বেটেলিয়নৰ পৰা পুলিচৰ বেটেলিয়নৰ পৰা তেওঁলোকে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছিল 1 টকাও কোনেও কতো ঘোষ দিয়াৰ কোনো প্ৰয়োজন হোৱা নাছিল মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে ৰাজ্য চৰকাৰে অহা বছৰ বিলাকত আৰু 30,000 চাকৰি অহা বছৰত নিযুক্তি দিব দুটা তিনটাকৈ নতুন বেটেলিয়নত চাকৰি ওলাব বড়োলেণ্ডৰ লৰাই চাকৰি পাব কতো টকাও আমি ঘোষ দিব নালাগে তেনেকুৱা আজি আমি এটা পৰিবেশ নিৰ্মাণ কৰিছো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগে লগে আমি এই বছৰৰ পৰা মুখ্যমন্ত্ৰীৰ আৱাস যোজনা আৰম্ভ